নমস্কাৰ, এটা বিশেষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মুন্মি। কৰোনাৰ সংহাৰৰ মাজতে আৰ্তজনৰ কাষত উপস্থিত হৈছে ফেচবুক পেজ সুগন্ধি পখিলা আৰু কৰোনাৰ সংহাৰৰ মাজতে এতিয়া গুৱাহাটীৰ বিভিন্ন ঠাইত আৰ্তজনক প্ৰদান কৰিছে এমুঠি অন্য। আমি জনাইছো ৰিচ টাইমৰ দৰ্শকসকলক কৰোনাৰ সংহাৰৰ মাজতে ফেচবুক পেজ সুগন্ধি পখিলাৰ বিশেষ পদক্ষেপ। আৰ্তজনলৈ সহায়ৰ হাত ফেচবুক পেজ সুগন্ধি পখিলাৰ। গুৱাহাটীৰ বিভিন্ন ঠাইৰ শতাধিক লোকক অন্নদান। কৰোনা মহামাৰীয়ে জুৰুলা কৰা আৰ্তজনক অন্ন বিতৰণ, পদপথত বাস কৰা লোকক একোখনকৈ মাস্ক প্ৰদান। আমি জনাইছো ৰিচ টাইমৰ দৰ্শকসকলক কৰোনাৰ সংহাৰৰ মাজতে সুগন্ধি পখিলাই লৈছে এটা বিশেষ পদক্ষেপ। আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে ফেচবুক পেজ সুগন্ধি পখিলাই। গুৱাহাটীৰ বিভিন্ন ঠাইৰ শতাধিক লোকক অন্নদান কৰাৰ লগতে বিতৰণ কৰিছে একোখনকৈ মাস্ক। আমি জনাইছো ৰিচ টাইমৰ দৰ্শকসকলক যিহেতু সমগ্ৰ দেশৰ লগতে ৰাজ্যত কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এই সময়তে গুৱাহাটীৰ বিভিন্ন ঠাইৰ শতাধিক লোকক সুগন্ধি পখিলাই কৰিছে অন্নদান। কবি হীৰেন ভট্টাচাৰ্যৰ নামত উৎসৰ্গিত ফেচবুক পেজ সুগন্ধি পখিলাৰ আদৰণীয় পদক্ষেপ। সাহিত্য সংস্কৃতি চৰ্চাৰ লগতে গোটৰ প্ৰথম দাতব্য কাৰ্যসূচী হিচাপে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ কৰোনা মহামাৰীয়ে জুৰুলা কৰা আৰ্তজনক অন্ন বিতৰণ কৰিছে সুগন্ধি পখিলাই। আমি জনাইছো এই মুহূৰ্তত ৰিচ টাইমৰ দৰ্শকসকলক কৰোনা সংহাৰৰ মাজতে সুগন্ধি পখিলাৰ বিশেষ পদক্ষেপ। কৰোনাই বিপদগ্ৰস্ত কৰা গুৱাহাটীৰ বিভিন্ন ঠাইৰ শতাধিক লোকক সুগন্ধি পখিলাই কৰিছে অন্নদান। কবি হীৰেন ভট্টাচাৰ্যৰ নামত উৎসৰ্গিত ফেচবুক গোষ্ঠী সুগন্ধি পখিলাৰ আদৰণীয় পদক্ষেপ। সাহিত্য সংস্কৃতিৰ লগতে গোটৰ প্ৰথম দাতব্য হিচাপে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ কৰোনা মহামাৰীয়ে জুৰুলা কৰা আৰ্তজনক বিতৰণ কৰিছে অন্ন। মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত এই সমাজ সেৱামূলক কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে 3 গৰাকী ব্যক্তি উপস্থিত থাকে। তেওঁলোক হৈছে প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞা, বিশিষ্ট সাংবাদিক গীতিকাৰ সুৰকাৰ মণি মহন্ত আৰু বিশিষ্ট সংগীত শিল্পী ধীৰাজ দাস। আৰু তেওঁলোকে এই অন্নদানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সুগন্ধি পখিলাৰ প্ৰধান উদ্যোক্তা প্ৰশান্ত শৰ্মা আৰু নীৰৱ জোনাকৰ লগতে ভালেসংখ্যক সদস্যৰ বৰঙণিৰে আয়োজিত এই অনুষ্ঠানত বিভিন্ন লোকসকলক দুপৰীয়াৰ ভাত আৰু লগতে একোখনকৈ মাস্ক বিতৰণ কৰা হয়। আৰু আৰম্ভণি অনুষ্ঠানত কোভিড প্ৰতিৰোধী বিধি মানি আয়োজক ফেচবুক গোষ্ঠীটোৰ ভালেকেইগৰাকী সদস্যও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আমি জনাইছো ৰিচ টাইমৰ দৰ্শকসকলক কৰোনাৰ সংহাৰৰ মাজতে সুগন্ধি পখিলাই লৈছে এক বিশেষ পদক্ষেপ। আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে সুগন্ধি পখিলাই। গুৱাহাটীৰ বিভিন্ন ঠাইৰ শতাধিক লোকক অন্নদান কৰাৰ লগতে পদপথত বাস কৰা বহু লোকক সুগন্ধি পখিলাই কৰে একোখনকৈ মাস্ক প্ৰদান।
আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই মুন্মিয়ে বিদায় লৈছোঁ পৰৱৰ্তী খবৰ বাবে চাই থাকিব ৰিচ টাইম ধন্যবাদ